ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি আমি গৈ আছোঁ এখন গাঁৱত গৈ আছোঁ, মানে তাতে সাহিত্য সভা হৈছে কামৰূপ জিলা ভিত্তিক। এই 3 দিনীয়া কাৰ্যসূচী পাতিছে, মানে আপোনালোকৰ সোণালী জয়ন্তী হৈছে। আমি গৈ কিনে আপোনালোকক দেখাম আজি, আৰু প্ৰিয়ংকা ভৰালী বাইদেউ আহিব। আপোনালোকৰ ভিডিঅ'টো চাই থাকক, কি হয় কি নহয় আপোনালোকক চব দেখাই আছোঁ। ধামাকাদাৰ হ'ব, তেতিয়াহ'লে বলক। এয়া আমি আহি গ'লোঁ ৰাইডত, আৰু আপোনালোকে চাওক ইয়াৰ পৰা গেট দিছে, আৰু আমি এতিয়া গৈ আছোঁ। গৈ কিনে আপোনালোকক দেখাই আছোঁ, মানে কামৰূপ জিলাৰ সাহিত্য সভা পতা হৈছে, মানে এইবাৰ সোণালী জয়ন্তী হালুগাঁৱত পতা হৈছে। আমাৰ শুৱালকুছিৰ অলপ ওচৰতে হয়, তো আমি তাতে গৈ আছোঁ। আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক, একেবাৰে স্কিপ নকৰিব। তেতিয়াহ'লে বলক আমি যাই থাকোঁ নে কি কয়। ৰাইডত মোৰ লগত আছে দীপাংকৰ, ডিকে, পাই আৰু ল'ব। আমি আজি গৈ আছোঁ, আপোনালোকে চাই থাকক। বিয়া গাইজ, বিয়া আজি বহুত বিয়া আছে। আজি এখনত খাই যাওঁ নেকি, চাই থাককচোন। এতিয়া আমি গৈ কিনে লগৰ ল'ৰাটোৰ ঘৰত মানে গাড়ীখন পাৰ্কিং কৰিব লাগিব। পাৰ্কিং কৰি কিনে আপোনালোকক দেখাই আছোঁ। আমি তাতে পাৰ্কিং কৰি ল'ম, লৈ কিনে আমি সাহিত্য সভাৰ ভিতৰলৈ যাম। তেতিয়াহ'লে আপোনালোকে চাই থাকক। তো গাইজ, গাড়ী চাড়ী পাৰ্কিং কৰি ফাইনেলি আমি আহি গ'লোঁ সাহিত্য সভা। এইখন গেট আপোনালোকে দেখিছে, এইখন মেইন গেট। এইফালেদি সোমাব লাগিব, আৰু আপোনালোকে গাড়ী দেখিছে, গাড়ী চাড়ী পূৰা মানুহ ফুল হৈ আছে। আপোনালোকক ভিতৰত গৈ ভালকৈ দেখাই আছোঁ, আপোনালোকে চাই থাকক। আৰু আপোনালোকে এয়া দেখিছে, মানে ৰাস্তাটো কি ধুনীয়াকৈ সজাইছে, লাইট চাইট এনেকুৱাকৈ দি কিনে কি ধুনীয়া কৰিছে। গেটৰ ভিতৰত সোমাই আমি দেখিলোঁ এয়া গ্ৰন্থমেলা। আপোনালোকে দেখিছে, যিহেতু সাহিত্য সভা হ'লে কিতাপ মেইন হ'বই, সাহিত্য মেইন, যিহেতু সাহিত্যৰ কাৰণে কিতাপটো মেইন হ'বই। আমি চাই লওঁ কি কি ভাল ভাল কিতাপ আছে ইয়াতে, আগতে চাই লৈ আপোনালোকক বেলেগ বস্তুবোৰ দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব, চাই থাকক। ধামাকাদাৰ হৈ আছে ভিডিঅ', একেবাৰে স্কিপ নকৰিব। আৰু এইফালে এইখন হৈছে চন্দ্ৰযান। এইখন 2019 চনৰ 22 জুলাই তাৰিখে লঞ্চ কৰা হৈছিল, আৰু এইখন কিবা কাৰণবশতঃ এইখন গৈ নাপালে। যোনটো ডেষ্টিনেশ্যনত পঠাব খুজিছিল সেইখন কেনেকুৱা আছিল, তাৰে মানে আভাস এটাই আকৃতিটো ইয়াত দেখাব খুজিছিল। বেছি অহা নাই, তাতে মাইকত কিবা কৈছে, সেইকাৰণে আমি অলপ ফালৰি গেটটো বেলেগ চাইডে আহি কিনে আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ। দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। আৰু আমি আজি বঢ়িয়া বঢ়িয়া চকৰি চাম, চকৰি। আৰু ই মেইন চকৰি চাৱা, ই চাবই গাইছ, ই মেইন চকৰি চাৱা। কোনে চাই ল'ব গাইছ, কৈ দিয়া, কিবা এটা কৈ দিয়া। মেইন চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব। আৰু আমি ক'ত আছিলোঁ গাইছ, দেখুৱাই আছোঁ। আজি উৎফুল্লিত হৈ পৰিছে মৰিনামৰ যি সৃষ্টি, আমি সকলোৱে দেখিবলৈ পাইছে ভোজন কক্ষ। আমি ইয়াতে সোমাই আছিলোঁ। ল'বই গাইছ, গাৰ্লফ্ৰেণ্ডৰ কাৰণে এটা মাইনা বেগ ল'ব। মাইনা এইটো ৰঙা কালাৰৰ, এইটো আঙুলটো দেখিছে। আমি চইচ কৰি দিয়া নাই গাইছ, নিজে চইচ কৰি আছে ৰঙা কালাৰ। এইটো এইটো গাইছ ল'ব। আৰু এইফালে আগত যাব নোৱাৰি, দোকানৰ মাজত বহুত হেঁচা ঠেলা, সেইকাৰণে আমি দূৰৰ পৰা আপোনালোকক দেখুৱাইছোঁ। চ' আগৰ ফালে দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকিব। জেআৰডি ট্ৰেভেলিং এণ্ড ফুড ব্লগাৰ ইউটিউব চেনেল। চ' যোনে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰে নাই, সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিলোঁ। আহক এইবাৰ আমি বেলেগ বস্তু চাওঁ।
ইয়াতে গাইছ ধুনীয়া ধুনীয়া ছোৱালী আছে আমি আজি ছোৱালী চাম ল'ব আছে ল'ব ছোৱালী ই ছোৱালী বেছি ভাগৰ ফাইনেলি লাগব গাইছ মোক নালাগে ই ছোৱালী বেছি ভাগৰ চাই লওক মুখখন ৰঙা চিনৰ মাজত দি দিম আমি বলক এতিয়া এয়া আপোনালোকে দেখিছে গ্ৰন্থ উন্মোচন কৰিছে মানে নতুন নতুন লেখকবোৰে যিবোৰ লিখিছে এতিয়া আপোনালোকৰ পৰা দীঘল হাত চাপৰি আৰু উৰুলি জোকাৰ ধন্যবাদ ধন্যবাদ আমাৰ সকলোৰে হৈ আজিৰ সভাপতি হিচাপে আটাইখিনি গ্ৰন্থ উন্মোচন হোৱা বুলি মই ঘোষণা কৰিছোঁ আৰু লেখক লেখিকাসকলক যিসকলক আজি আমি এখন মঞ্চ দিবলৈ সুযোগ পাইছোঁ সেই লেখকসকলৰ কামনা কৰিছোঁ আৰু যতিহীন গতিত লেখা বিচাৰিছোঁ ধন্যবাদ পৰৱৰ্তী কাৰ্যসূচীলৈ যাব মইতো ল'ম কেনে লাগছে এইটো মোক লাগব গাইছ এইটো ল'ব খুজিছিল অ গুড়া আহিলে কিমান কা ভাল লাগব মোক কিমান 70 টাকা Only? তো গাইছ আপোনালোকক ওপৰৰ পৰা এটা শ্বট দেখাই আছো চাই থাকক আৰু য'ত য'ত হৈ গ'লে সাহিত্য সভা সেই সকলোবোৰ সাহিত্য সভাৰ পতাকাবোৰ ইয়াতে মানে উঠোৱা আছে আপোনালোকে চাই লওক